নমস্কাৰ আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ এযোৰ নতুন মেখেলা চাদৰৰ ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ মেখেলা চাদৰযোৰ এযোৰ পুৰণা কাপোৰৰ পৰা বনোৱা হৈছে। এযোৰ পুৰণা কাপোৰ আছিল। ক্লায়েণ্টে মোক দিছে যে কি কৰি এইযোৰৰ পৰা নতুনকৈ বনাব পাৰি, কাৰণ এইযোৰ পুৰণা কাপোৰযোৰৰ মেখেলাখনৰ যিখিনি ওপৰখিনি বগাখিনি সেইখিনি একদম ফাঁহি গৈছে, যাৰ কাৰণে কাপোৰযোৰ পিন্ধিব নোৱাৰি। সেয়েহে মোক সুধিলে যে কিবাকৈ বনাই দিব পৰা যাব নেকি চাদৰখনৰ পৰা। সেইমতেই মই এয়া চাদৰখন পাৰি লৈছোঁ, আৰু যি চাদৰখন মেখেলা চাদৰযোৰ বনাবলৈ মই বেলজিয়াম পাটটো ব্যৱহাৰ কৰিম। এয়া প্ৰথমে চাদৰখনৰ আঁচলখিনিত লগাবৰ বাবে অকণমান ডাঙৰকৈ কাটি লৈছোঁ চাদৰখনৰ পৰাই। তাৰপিছত এয়া মেখেলাখনৰ বাবে কাটি ল'ম, মেখেলাখনৰ তলত লগাবৰ বাবে। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'ছবিলাক কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। মেখেলা আৰু চাদৰৰ বাবে অকণমান ডাঙৰকৈ কাটি ল'লোঁ। সেইখিনি কাটি হোৱাৰ পিছত মই সেই চাদৰখনৰ পৰাই এতিয়া নতুনকৈ যিখন বনাম সেইখন চাদৰত লগাবৰ বাবে পটি কাটি ল'ম। মেখেলাখন মই মেখেলা চাদৰযোৰত মেখেলাখন ব্যৱহাৰ কৰা নাই। মেখেলাখনৰ যিখিনি ফুল সেইখিনিৰ পৰা মই ব্লাউজটো বনাম। যিহেতু মেখেলাখনৰ ওপৰৰ ভাগটো একদম বেয়াই হৈ গৈছে, সেইকাৰণে অকল ফুলখিনি ব্লাউজটোত ব্যৱহাৰ কৰিম। এয়া পুৰণা চাদৰখনৰ পৰা গোটেইখিনি কাটি হৈ গ'ল। মেখেলাৰ কাৰণে চাদৰত লগাবৰ কাৰণে চাদৰৰ পাৰিৰ কাৰণে গোটেইখিনি মই চাদৰখনৰ পৰাই কাটি লৈছোঁ। এতিয়া মই যিখন বেলজিয়াম পাটৰ চাদৰ লৈছোঁ সেইখনত মই পুৰণা চাদৰখনৰ আঁচলখিনি লগাই ল'ম। যিহেতু চাদৰখনৰ দহিখিনি আগতে কৰি থোৱা আছিল, সেইখিনি মই কাটি পেলোৱা নাই। তেনেকৈ মই নতুনকৈ যিখন চাদৰৰ কাৰণে কাপোৰ লৈছোঁ বেলজিয়াম পাটৰ, সেইখনৰ ওপৰত মই চিলাই কৰি ল'ম। কিদৰে চিলাইছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চালে গম পাই থাকিব। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈ চাব। চাদৰখনৰ দুয়োফালে আঁচলখিনি চিলাই লোৱাৰ পিছত এতিয়া মই যিখিনি ছাইড পটিৰ কাৰণে কাটি থৈছিলোঁ সেইখিনি ধুনীয়াকৈ লগাই ল'ম ছাইড পটিখিনি দুয়োফালে।
চাদৰৰ আঁচলখিনিত এই ৰঙা কাপোৰখিনি যি ধৰণে চিলাই লৈছিলোঁ একেধৰণেই মই মেখেলাখনৰ তলখিনিতো ৰঙা কাপোৰখিনি চিলাই কৰি লৈছোঁ। দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে জনাব। মই অকল পুৰণা চাদৰখনৰ পৰাই মেখেলা চাদৰযোৰ বনাইছোঁ আৰু যিখন পুৰণা মেখেলা আছিল মেখেলাখনৰ ফুলখিনিৰ পৰা ব্লাউজটো বনাইছোঁ শ্লিভলেছকৈ। এনেকুৱা মেখেলা চাদৰবিলাক গৰমত পিন্ধিব বহুত আৰাম হয়, পাতল হয় যিহেতু। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।